পখিলাৰ এটা নৈতিক কাহিনী। এসময়ত এটা দুখী আৰু অকলশৰীয়া ঘোঁৰা বাস কৰিছিল। বহু আগতে তেওঁৰ মালিকৰ মৃত্যু হৈছিল আৰু কোনো ব্যক্তি তাক উদ্ধাৰ কৰিব অহা নাছিল বাবে সি অকলশৰীয়া হৈ পৰিছিল। সি সদায় আন ঘোঁৰাবোৰৰ মাত দূৰ দূৰণিৰ পৰা শুনা পাইছিল আৰু সিহঁতৰ লগত সংগ হ'বলৈ বহুত বিচাৰিছিল, কিন্তু সি চৰি থকা পথাৰখনৰ চাৰিওকাষে জালৰ বেৰ দিয়া হৈছিল, যাৰ বাবে সি তাৰ পৰা ওলাই যাবলৈ কোনো ৰাস্তা নাছিল আৰু মাত্ৰ পথাৰখনতেই ঘাঁহবোৰ খাই দুখ মনেৰে ঘূৰি ফুৰি দিনবোৰ কটাইছিল। হঠাৎ এদিন সকলোবোৰ সলনি হৈ পৰিল আৰু সেই আচৰিত জীৱন পৰিৱৰ্তনকাৰী দৃশ্যটো আৰম্ভ হৈছিল যেতিয়া ঘোঁৰাটোৱে আগৰ নিচিনা কৰি এদিন মনে ভাল লগা ঘাঁহবোৰ খাই আছিল। আৰু সেই মুহূৰ্ততে এটা পখিলা উৰি আহি ঘোঁৰাটোৰ ওচৰৰে এপাহ ফুলত আহি পৰিল আৰু ঘোঁৰাটোক ক'লে যে, হেৰা ধুনীয়া ঘোঁৰা। পখিলাটোৱে কথা ক'ব পৰা দেখি ঘোঁৰাটো আচৰিত হৈ গ'ল, লগতে আনন্দিতো হ'ল। নিমিষতে পখিলাটোক তাৰ মনৰ ভিতৰৰ সকলো চিন্তাবোৰ ক'বলৈ ধৰিলে। ঘোঁৰাটোৱে পখিলাটিক ক'লে, এতিয়া আৰু কোনো ইয়াত ভ্ৰমণ কৰিবলৈ নাহে আৰু মই ইয়াত হতাশ অকলশৰীয়া হৈ এই পথাৰত আবদ্ধ হৈ পৰিছোঁ। পখিলাটোৱে উত্তৰ দিলে, মই দেখিছোঁ তুমি এনে অৱস্থাত অকলশৰীয়া হৈ আছা। এইটো বৰ বেয়া কথা হৈছে। এইটো চাই দুখ লাগিছে যে তুমি বাট হেৰুৱাই পেলাইছা। ইয়াকে শুনি ঘোঁৰাটোৱে পখিলাটোক সুধিলে, তুমি এয়া কি কৈ আছা? তুমি কি বুজাব বিচাৰিছা? তেতিয়া পখিলাটোৱে ক'লে, তুমি মহৎ, শক্তিশালী আৰু স্বাধীন, কিন্তু তুমি কোন হয় সেইটো পাহৰি গৈছা। ঘোঁৰাই ক'লে, অকণমানি পখিলাটি, মই জানো মই এটা ঘোঁৰা হয়। ইয়াকে শুনি পখিলাটোৱে পথাৰখনৰ সিপাৰে আন এটা ফুললৈ উৰা মাৰি গুচি গ'ল আৰু ইয়াকে দেখি ঘোঁৰাটোৱে জোৰেৰে চিন্তা কৰিব ধৰিলে আৰু পখিলাটোৰ ফালে আগবাঢ়ি গ'ল। আৰু অলপ পিছতে ঘোঁৰাটিয়ে পুনৰ সেই অকণমানি পখিলাটোৰ ওচৰত উপস্থিত হৈ সুধিলে যে, অকণমানি পখিলাটি, মই তোমাৰ কথাবোৰত মই চিন্তা কৰিছোঁ আৰু বিমূৰত পৰিছোঁ। অলপ বহলাই বুজাব পাৰিবা নেকি? পখিলাটিয়ে ক'লে, নিশ্চয়, শুনা তেন্তে। তুমি এই পথাৰখনৰ ভিতৰতে বহুত দিন ধৰি অকলশৰীয়া হৈ আবদ্ধ হৈ আছা আৰু লগ সংগৰ বাবে হতাশ হৈ আছা। লাহে লাহে সময়ৰ লগে লগে এইটো তোমাৰ বাবে স্বাভাৱিক হৈ পৰিছে। তাৰ পিছত লাহে লাহে তোমাৰ এই স্বাভাৱিকতাটো তোমাৰ বাবে সামান্য হৈ পৰিব। ঘোঁৰাটোৱে ক'লে, এই কথাখিনি বহুত গভীৰ যেন লাগিছে। তুমি কি বুজাব বিচাৰিছা ভালকৈ কোৱাচোন। পখিলাটিয়ে ক'লে, আমি সকলোৱে নিজৰ মনৰ ভিতৰতে এখন কাৰাগাৰ বনাই ৰাখোঁ আৰু এই কাৰাগাৰে আমাক জীৱনৰ লক্ষ্য আৰু সপোনবোৰৰ পৰা আঁতৰাই ৰাখে। তোমাৰ ক্ষেত্ৰত তোমাৰ অকলশৰীয়া জীৱনটো এতিয়া তোমাৰ মনত এক প্ৰকাৰৰ কাৰাগাৰলৈ পৰিণত হৈছে। তুমি পাহৰি গৈছা যে তুমি এটা ঘোঁৰা হয়। আৰু এইখিনি কৈ কণমানি পখিলাটো আন এটা ফুললৈ উৰা মাৰি গুচি গ'ল। এই কথাখিনি শুনি ঘোঁৰাটোৱে চিন্তা কৰিব ধৰিলে আৰু বিমূৰত পৰিলে আৰু এবাৰ পখিলাটোৰ জেগাত উপস্থিত হৈ আৰু শেহতীয়াকৈ বুজাই দিবলৈ ক'লে। পখিলাটিয়ে ক'লে, মই তোমাক সহজে বুজি পাবলৈ এটা কাহিনী ক'ব বিচাৰিছোঁ। ঘোঁৰাই উত্তৰ দিলে, মই কাহিনী বহুত ভাল পাওঁ, কোৱাচোন। পখিলাটিয়ে ক'লে, তেন্তে মই আৰম্ভ কৰোঁ। সাধাৰণ মাখি এটাই নিজৰ উচ্চতাৰ 200 গুণ ওপৰলৈ জঁপিয়াব পৰা ক্ষমতা থাকে। এতিয়া যদি তুমি সেই মাখিটোৰ ওপৰত এটা আইনাৰ গ্লাছ ৰাখি দিয়া, তেতিয়া দেখা পাবা যে সেই মাখিটোৱে জঁপিয়াবৰ চেষ্টা কৰোঁতে নিজৰ মূৰটো আইনাৰ গ্লাছটোৰ তলিত খুন্দা মাৰি থাকে আৰু বাৰে বাৰে জঁপিয়াৰ প্ৰয়াসত নিজৰ মূৰটো গ্লাছৰ তলত মাৰি থকা কাৰণে মাখিটোৱে নিজৰ এটা উচ্চতা বান্ধি লয় আৰু মাখিটোৰ মনৰ ভিতৰত এটা সীমাবদ্ধ হৈ যায়। মাখিটোৰ অভিজ্ঞতাৰ মতে তাৰ নিজৰ মনৰ ভিতৰত সেই উচ্চতাৰ ওপৰত আৰু জঁপিয়ালে খুন্দা খাব বুলি ভাবি লয় আৰু মাখিটোৱে নিজৰ মনৰ ভিতৰতে এক প্ৰকাৰৰ কাৰাগাৰ এখন বনাই লয়। আৰু এইখিনি হৈছে আমাৰ মনৰ ভিতৰৰ কাৰাগাৰখন। আমি এই কাৰাগাৰ নিজেই সৃষ্টি কৰোঁ আৰু তোমাৰ ক্ষেত্ৰত তোমাৰ কাৰাগাৰখন হৈছে তুমি মনত এই বেৰা দিয়া পথাৰখন লৈ কি ভাৱ মনত ৰাখিছা। আৰু এইটোৱে শেষ মন্তব্য দি পখিলাটোৱে লগে লগে চকুৰ পৰা আঁতৰ হৈ গ'ল আৰু ঘোঁৰাটো আগৰ দৰে অকলশৰীয়া হৈ পৰিল। ঘোঁৰাটোৱে লগে লগে দুখ অনুভৱ কৰিব আৰম্ভ কৰিলে। হ'লেও তাৰ মাজতে পখিলাটোৱে কোৱা কথাবোৰ চিন্তা কৰিবলৈ আৰম্ভ কৰিলে আৰু শেষত বুজি পালে যে সি এটা ঘোঁৰা। তাৰ পিছতে ঘোঁৰাটোৱে নিজৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। মই এটা ঘোঁৰা আৰু ঘোঁৰাবোৰে দৌৰে, জঁপিয়াই খেলে। মই কোন সেইটো পাহৰি গৈছিলোঁ। সঁচাকৈ মই মনৰ ভিতৰতে এখন কাৰাগাৰ বনাই পেলাইছিলোঁ।
মোৰ চাৰিওফালে বেৰ দিয়া এই খেলপথাৰখন মোৰ বাবে কাৰাগাৰ হৈ পৰিছিল আৰু ইয়াকে কৈ ঘোঁৰাটোৱে যিমান বেগেৰে পাৰে তিমান বেগেৰে বেৰখনৰ ফালে দৌৰি গ'ল আৰু এটা দীঘল জাপ মাৰি এবাৰতে সিপাৰলৈ পাৰ হৈ গ'ল আৰু তাৰ পিছত ঘোঁৰাটোৱে পিছলৈ বুলি ঘূৰি নাচালে আৰু দূৰ দূৰণিৰ পৰা অহা আন ঘোঁৰাবোৰৰ শব্দবোৰৰ ফালে ঢাপলি মেলিলে আৰু ঘোঁৰাটো অৱশেষত মুক্ত হৈ পৰিল। কাহিনীৰ নৈতিকতা: আমি সকলোৱে নিজৰ মনৰ ভিতৰতে কিবা নহয় কিবা এখন কাৰাগাৰ সৃষ্টি কৰোঁ। আমি যি পৰ্যায়তে নাথাকোঁ কিয় আমাৰ মনৰ ভিতৰত নানা ধৰণৰ কাৰাগাৰ বনোৱা থাকে আৰু তেনে ক্ষেত্ৰত বিলাসিকতাৰ কোলাটো দুখীয়াৰ অনুভৱ হয় আৰু ভিৰৰ মাজতো অকলশৰীয়া অনুভৱ হয়। আমাৰ মনৰ ভিতৰত সৃষ্টি কৰা এই কাৰাগাৰখন চাবলৈ আমি ধ্যান আৰু মন পৰ্যবেক্ষণ কৰিলে দেখা পোৱা যায়। যেতিয়া আমি এই মনৰ ভিতৰৰ কাৰাগাৰখন চাব পৰা কৰি পৰিপক্ক হৈ যাম তেতিয়াই সেই কাৰাগাৰখনৰ ভিতৰত থকা অশুদ্ধ গুণবোৰ আমি স্বাভাৱিকতে এৰি দিব পাৰিম। এইটো কাহিনী ইয়াতে অন্ত পৰিলে। যদি এই কাহিনীৰ দ্বাৰা মই আপোনাৰ জীৱনত কিছু মূল্য দিব পাৰিছোঁ তেন্তে এই ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব যাতে সকলোৱে মূল্যৱান জ্ঞানটো পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।